চাৰিওফালে কেৱল মানুহ 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 ইমান মানুহ এনেকুৱা লাগিছে যেন অৰিজিৎ সিঙৰ প্ৰগ্ৰেমৰ পাছত মানুহবোৰ সকলোবোৰ ইয়ালৈকে গুচি আহিলে আৰু এতিয়া আমি ক'ত আছোঁ সকলোখিনি জনাম কিন্তু তাৰ আগতে এটা বস্তু চাই লওকচোন বাই বাই টাটা বহুদিনৰ পাছত আমি চাৰিটা একেলগ হ'লোঁ চাৰিটা মানে মই মোৰ মানুহজনী আৰু অংশুমান আৰু বাৰ্বি একেলগ হৈ ভাবিলোঁ ক'ৰবালৈ ওলাই যাওঁ বুলি এনেই ওলাই আহিলোঁ হাইৱেদি আহি থাকোঁতে দেখা পালোঁ এটা ঠাইত বহুত গাড়ী যান জঁট লাগি আছে চালোঁ কি হৈ আছে দেখা পালোঁ লিঅ' এক্সপ' গতিকে মই যিহেতু সোমোৱা নাই ভাবিলোঁ আজি এবাৰ সোমাই যাওঁ আৰু মোৰ মানুহজনীও সোমোৱা নাই কিন্তু এইজনীয়ে এতিয়ালৈকে 5 টাইমছ আহিছে মানে আমাৰ বাৰ্বি এই যে দেখিছে ফুলবোৰ এই ফুলবোৰ আমি ভাবিছিলোঁ ডেক'ৰেশ্যনৰ কাৰণে কিন্তু এইখিনি ডেক'ৰেশ্যন নহয় এইখিনি বিক্ৰী কৰিবৰ কাৰণে এনেকৈ সজাই ৰাখিছে যিয়ে নহওক সজোৱাৰ ষ্টাইলটো খুবেই বেছি ভাল লাগিছে খুব ধুনীয়াকৈ সজাই ৰাখিছে আৰু এতিয়া সোমাই আহিলোঁ এক্সপ'ৰ ভিতৰলৈ মানুহ দেখি মই আচৰিত হৈছোঁ হতবাক হৈছোঁ ইমান মানুহ মানে শ্বপিং কৰিবলৈ আহেনে সঁচাকৈ চাওকচোন মানুহৰ ইয়াতে মানে আপুনি এই যে মেলা বহাগী মেলা যেতিয়া হয় মেলাবোৰ হ'লে যেনেকৈ লাগি থাকে যে মানুহ তেনেকুৱা হৈ আছে আৰু অৱশ্যে এইখনো এখন মেলাই দিয়কচোন মাইকী মানুহৰ মেলা য'ত মাইকী মানুহৰ বস্তু বেছি থাকে আৰু মানুহজনী গম পায় মানুহজনী আহিছে আৰু বাৰ্বি আহিছে দুজনী মাইকী মানুহ অহাৰ পাছত আৰু তেওঁলোকৰ চকু ক'ত হ'ব নিশ্চয় জুৱেলাৰীৰ দোকানত মোৰ কিন্তু এইকেইটা বস্তুহে বেছি ভাল লাগিল হোম ডেক'ৰেটৰ এইকেইটা ড'ৰবেলকেইটা অলপ ইউনিক ড'ৰবেল এটা দেখা পালোঁ আৰু এই প্ৰত্যেকবোৰৰ দাম বোলে 100 টকা যোনটোৱে লওক 100 টকা 100 টকা 100 টকা এইকেইটা বস্তু অৱশ্যে দামটো যথেষ্ট কম যেনে লাগিছে আমি অনলাইন ল'ব গ'লেও বা এনে কিনিব গ'লেও যথেষ্ট বেছি পৰে তাৰ পাছত আমি যাম ভিতৰলৈ আৰু ভিতৰত বোলে আৰু বহুত কিবা কিবি আছে যিহেতু মই আগতে অহা নাই এইবাৰ প্ৰথম আহিছোঁ গতিকে ভিতৰলৈ যাওঁ আৰু আপোনালোককো দেখাই থাকিম চাই থাকক ভিডিঅ'টো
এনেদৰে বজাৰ ঘূৰি ঘূৰি কিবা কিবি সৰু সুৰা দুটামান বস্তু লোৱা হৈছে আৰু আহি পালোহি এইখিনি মাউথ ফ্ৰেছনাৰৰ তাত। ইয়াতে মাউথ ফ্ৰেছনাৰ আছে বহুত ভেৰাইটি, অল ইণ্ডিয়াৰ বহুত কালচাৰৰ মাউথ ফ্ৰেছনাৰ ইয়াতে পোৱা যায় আৰু মই দুটামান টেষ্টো কৰিলোঁ, অৱশ্যে বেয়া লগা নাই চাই। আৰু মোৰ গোটেই বজাৰখনত মানে মোৰ এটা বস্তু মোৰ ভাল লাগিল আৰু মই এখনেই দোকান পালোঁ আৰু চাগে আছে যদি মই যদি নোযোৱা কোনোবা ফালে থাকিলে মই গম নাপালোঁ, কিন্তু সেইটোত মই গোটেই এখনেই দোকান পালোঁ আৰু সেই দোকানখনলৈ মই এতিয়া যাম আৰু সেইটো মই দেখাম। এইবোৰ যিবোৰ বস্তু দেখাইছে এইবোৰ চব হেণ্ডমেড হয়, সেই বস্তুটো ভাল লাগিছে। আৰু মোৰ ভাল লগা দোকানখন হ'ল এইখন দেখি মোৰ সৰু কাললৈ মনত পৰি গৈছে, কাৰণ সৰুতে মই অলপ চিকাৰী টাইপ মানুহ আছিলোঁতো, গতিকে এই গলঠি বুলি কওঁ, মানে গলঠি লৈ চিকাৰ কৰিবলৈ গৈছিল। আৰু বাৰ্বি কি কৈছে শুনকচোন। আৰু এনেকৈ মই লিঅ' এক্সপ'ৰ গোটেইখিনি অলমষ্ট ঘূৰা হৈ গ'ল, কিন্তু গোটেই এক্সপ'টোত মোৰ ইমানবোৰ ষ্টল আছে, ষ্টলৰ ভিতৰত এখনেই ষ্টল পালোঁ য'ত আমাৰ বুকছ আছে। ইয়াতে যদি হিচাপ কৰোঁ চাগে 1000খনৰ ওপৰত ষ্টল আছে, কিন্তু সেই ষ্টলৰ ভিতৰত এখনহে মাত্ৰ বুক ষ্টল। আৰু এই বুক ষ্টলখনতো মানুহৰ ভিৰো যথেষ্ট কম। মই যিমান দূৰ দেখিলোঁ বা যিমান দূৰ মোৰ অনুমান কৰিব পাৰিছোঁ, আচলতে মানুহে চাগে আজিকালি কিতাপ পঢ়াৰ যিটো নিচা, সেই নিচাটো চাগে অলপ হেৰুৱাই পেলাইছে নেকি। গতিকে আমি সকলোৱে এটা কাম কৰিব নোৱাৰোঁনে, এক্সপ'লৈ যেতিয়া যাওঁ আমি সকলোৱে এবাৰ হ'লেও কিতাপ এখনত চকু ফুৰাই এখন কিতাপ যদি কিনি আনোঁ, কাপোৰ কানি লগতে এখন কিতাপো যদি কিনি আনোঁ, তেতিয়াহ'লে মই ভাবোঁ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে, আমাৰ ভৱিষ্যতৰ কাৰণে যথেষ্ট উপকৃত হ'ব। গতিকে আপোনালোকে কথাষাৰ ভাবি চাবচোন, যদি মোৰ কথাষাৰ আপোনালোকে ভাল যেন লাগে বা হয় যেন লাগে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।